মই বুবুল চুতীয়াই অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মোৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। বিহুক যিদৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া নেতৃত্বত বিশ্ব দৰবাৰলৈ লৈ গ'ল, বিশ্ব ৰেকৰ্ড কৰিলে। এইবাৰ দিহানামকো তেখেতলোকে বিশ্ব দৰবাৰলৈ লৈ যাব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন তাকে আজি চিলাপথাৰ মাজগাঁও ৰাস মন্দিৰত এখনি ৰাজহুৱা মিটিং আছিলে। মিটিংখনিত উপস্থিত থাকোঁ। বহু গণ্যমান্য ব্যক্তি আহে আৰু চিলাপথাৰ লগতে চিচি বৰগাঁও, জোনাই, চিমেণ্ট চাপৰি, মৰাণৰ পৰাও আহে। সকলো ৰাইজৰ লগতে মত বিনিময় কৰে দিহানামৰ উপলক্ষে। দিহানাম এইবাৰ বিশ্ব দৰবাৰলৈ লৈ যাব বিচাৰিছে। আহকচোন মিটিংখনৰ কিবা অকণমান আভাস চাওঁ। দিহানামৰ নীতি নিৰ্দেশনা জনালে সেইখিনি শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ ব্যৱস্থাপনাত অহা নৱেম্বৰৰ 25 তাৰিখে অনুষ্ঠিত হ'ব লগা দিহানামৰ বিশ্ব দৰবাৰলৈ ৰেকৰ্ড কৰা তাৰ কাৰ্যসূচী লৈ প্ৰথম প্ৰস্তুতি জিলাই আমি দিহানামসমূহক পঞ্জীয়ন কৰি আছোঁ। আৰু পঞ্জীয়নৰ ক্ষেত্ৰত আমি প্ৰত্যেক 35খন জিলা আৰু 7খন চাব ডিভিজনত সাংগঠনিক ক্ষেত্ৰত শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰাৰ কাৰণে আমি জিলা হিচাপে ঘোষণা কৰি আজি 5,000 দিহানাম দল, প্ৰতিটো দলত 12জনকৈ আৰু 5,60,000 শিল্পী এক কৰি বিশ্ব ৰেকৰ্ডৰ কাৰ্যসূচীসমূহ প্ৰস্তুতি কৰি আছোঁ। আৰু ইয়াত এতিয়া আমাৰ পূৰ্ণাংগ ৰূপত আমাৰ প্ৰস্তুতি চলি আছে। প্ৰথম পদক্ষেপ প্ৰায় 50,000 আমাৰ শিল্পী ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু 10,000 আছে মাত্ৰ এসপ্তাহৰ ভিতৰত আমি দিহানাম প্ৰস্তুতি যিটো উদ্বোধনী অনুষ্ঠান, এই অনুষ্ঠানৰ ভিতৰত আমাৰ সমাপ্ত হ'ব। লগতে আমি প্ৰস্তুতি পঞ্জীয়ন শেষ কৰিম। তাৰপিছতে আমাৰ প্ৰশিক্ষণৰ কাম আৰম্ভ হ'ব। আৰু প্ৰশিক্ষণৰ পিছতে আমাৰ পূৰ্ণাংগভাৱে আমাৰ সকলো ৰাইজক আমি 60টা শিবিৰে 40খন জিলাৰ আমাৰ প্ৰত্যেকখন জিলাত একোটাকৈ শিবিৰ থাকিব। আৰু প্ৰত্যেক জিলাৰ যিসকল কমিটি আছে, বিষয়ববীয়া আছে, তেওঁলোকৰ ব্যৱস্থাপনাত আমি জিলাৰ যিসকল শিল্পী আহিব সকলোকে আপ্যায়ন কৰাৰ সম্পূৰ্ণ দায়িত্ব তেখেতলোকক দিয়া হ'ব। চিলাপথাৰ জোনাই চাব ডিভিজনৰ আমি জিলা হিচাপে সাংগঠনিক ক্ষেত্ৰত প্ৰস্তুতি চলোৱা এখন জিলা কমিটি চিলাপথাৰ আৰু জোনাই, ইয়াত লখিমপুৰ, মৰাণ আৰু ধেমাজি সকলো বিষয়ববীয়া আহি এই সভাত উপস্থিত হৈছে। আৰু চিলাপথাৰ জোনাই বিভিন্ন অঞ্চলত প্ৰায় 100টা দলে আজি এই সভাত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে সহমত প্ৰদান কৰিছে। আমি যি প্ৰকাৰে নহওক এই অনুষ্ঠানত আমি সহযোগ কৰিম আৰু এই অনুষ্ঠান পাতিম বুলি সকলোৱে ভৈদনীয়ে আমাক আশীৰ্বাদ জনাইছে। আৰু সাজপাৰৰ কথা নাম পৰিৱেশন কৰিব লাগিব। এতিয়া দিলে বেয়া হ'ব বুলি, এতিয়া দিলে ওলাই পৰিব বুলি, পাছলৈ দিম বুলি কৈছে। সেইটো অভ্যাস কৰিবগৈ লাগিব আৰু ধৰ্মীয় বিভিন্নতা হেতুকে
এটাই আমাৰ সকলো যাতে আমাৰ আঞ্চলিক ভেদে স্থায়ী ভেদে আমাৰ ঠাই ভেদে অঞ্চল ভেদে এনাজৰী বান্ধি ৰাখিব আমাৰ বুজিছে নীতি এনাজৰী নিয়মখিনি ধৰ্মীয় হিচাপে আমাৰ চবে আগবাঢ়ি বেলেগ আহে বেলেগ আৰু তেখেতক আমি আমাৰ মাজতে জীয়াই ৰাখিবলৈ হ'বলৈ কৃষ্টি এই প্ৰয়াস কৰা আৰু তাৰোপৰি আৰু এটা কথা ক'ম কোনো সেইটো আমি ভাল পাইছোঁ উৰা বাতৰি এতিয়া উদাহৰণস্বৰূপে মই কওঁ তেওঁলোকে বিশ্বাস নকৰে কাৰণ এই দিহানাম প্ৰতিযোগিতা কথা ওলালত মই ক'ব লগা হৈছে আমাৰ সভাপতি যিহেতু কৈ গৈছে প্ৰতিযোগিতা কথা ওলালে গতিকে প্ৰতিযোগিতা আমাৰ ইয়াত ৰাস হয় বছৰেকৰ পৰা ৰাস হয় ৰাসত আমাৰ অন্য নাথাকিলেও দিহা নামৰ এটা প্ৰতিযোগিতা অনুষ্ঠান পাতোঁ গতিকে এটা সময়ত কি হ'ল আমাৰ আজি ভিডিঅ'টি ইমানেই আছিলে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব